নমস্কাৰ। কবিতাৰ শিৰোনাম ঐ বোপা। কথা অপূৰ্বজনক শইকীয়া। আবৃত্তি পৰিস্মিতা বৰুৱা। ঐ বোপা। জ্বলি থকা জুইকুৰা আৰু তই নজ্বলাবি। আইৰ সেটা পৰা ৰঙা বেলিটো আৰু তই নজোকাবি। হেঁপাহৰ সপোনবোৰে তোক দেখি কেতিয়াবাই ঢাপলি মেলিলে। সিটো ভয় কৰে। আশাৰ বন্যাত চকুৰ পতা সদায় সেমেকি থাকে। দুখৰ বোজাটো ভালেমান গধুৰ ঐ। সি দেখোন মোক এৰিব নোখোজে। হাত ভৰি মনক চুচনি গাঁঠি দি প্ৰায়ে বান্ধি ৰাখে। মাজে মাজে আকৌ খুলি দিয়ে। আগবাঢ়ি যাওঁতে মোক থাপ মাৰি ধৰে। সেইবাৰ এটা মতা গাঁঠি দিয়ে। মই লৰচৰ কৰিব পাৰোঁ তোৰ দৰে। হাত ভৰি বান্ধি থৈ লোৰ শিকলিৰে। কিছু নিলগত মাথো সৈন্য সামন্ত থাকে। মই দেখা নোপোৱাকৈ হিয়াখন জ্বলি থাকে। বন্ধ পঁজাত যেন গোমা পৰিৱেশ গঢ়ে। কোনেও শুনি নাপায়। মই সুবিধা নাপাওঁ ওলাই আহিবলৈ। মনৰ উচুপনিত এদিন মিলি যাম কোনেও নজনাকৈয়ে। ধন্যবাদ।